মই ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 11ৰ আছামিছৰ কুৱেশ্যন পেপাৰ লৈ আছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই লোৱা আৰু নিশ্চয় গম পাবা তোমালোকে কুৱেশ্যন পেপাৰ দেখিলে কেনেকুৱা কুৱেশ্যন আহে। তোমালোকে কুৱেশ্যন পেপাৰৰ পৰা 30 নম্বৰ 40 নম্বৰ আহি যায় এক্সামত। তোমালোকে ভালকৈ চাই লোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা। এইটো চেনেলত এছামিছৰ গোটেইখিনি কুৱেশ্যন পেপাৰ দিয়া আছে 2015 পৰা লৈকে। এই গ নম্বৰটো সদায় আহি থাকে। চমুকৈ লিখা 12 নম্বৰটো শব্দ বিভক্তি কাক বোলে। এইটো 24ত আহি গৈছে, 23ত আহিছিল। তোমালোকে এইটো ভালকৈ চাবা। 14 নম্বৰটো এইটো ভালকৈ চাবা। তোমালোকে এনচাৰ লাগিলে কমেণ্ট কৰিবা, নিশ্চয় এনচাৰ পাই যাবা।